আসসালামু আলাইকুম দোস্ত, মোৰ নাম মাহমুদুল হাসান আৰু আপোনালোকে চাই আছে অসমীয়া মুছলিম। বন্ধুসকল, কোৰাণত থকা কিছুমান ৰহস্যৰ কথা ইতিমধ্যে মই প্ৰথম পাৰ্টত কৈছোঁ। আজি মই এই পাৰ্টত আৰু তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম। অসমীয়া মুছলিম ইউটিউব চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিহঁতে কৰিছে তেখেতলৈ অসংখ্য ধন্যবাদ। আৰু যিহঁতে প্ৰথম পাৰ্টটো চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেইটোত লৈ চাই ল'ব। আজি এইটোত আমি আকৌ তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম, চাই থাকক। দ্য মাউণ্টেইন, পৰ্বত। কোৰাণে পৰ্বতসমূহৰ বিষয়ে এটা বিশেষ দিশৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰে। কোৰাণে কৈ আছে, আমি পৃথিৱীখনক বিশ্ৰামৰ স্থান তৈয়াৰ কৰা নাই নেকি, আৰু পৰ্বতবোৰক পৃথিৱীৰ স্তৰ বনোৱা নাই নেকি? কোৰাণে আমাক কয় যে পৰ্বতৰ শিপা পৃথিৱীত বহুত গভীৰলৈকে অৱস্থিত, আৰু দৰাচলতে এইটোৱে এনেকুৱাই। পৰ্বতবোৰ পৃথিৱীত গভীৰভাৱে সমাধিস্থ হৈ আছে। ইয়াৰ নিশ্চিতকৰণ হৈছে ভূপদাৰ্থ বিজ্ঞানী ফ্ৰেংকৰ দ্য আৰ্থত লিখিছে, এই পৰ্বতবোৰ প্ৰকৃততে এটা স্তম্ভৰ দৰে, আৰু ই পৃথিৱীৰ বহু তলত সমাধিস্থ হৈ আছে। আপোনালোকে চাগে সকলোৱে মাউণ্ট এভাৰেষ্টৰ কথা শুনিছে, যাৰ উচ্চতা পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় 9 কিলোমিটাৰ ওপৰৰ ফালে, আৰু পৃথিৱীৰ তলত ইয়াৰ গভীৰতা 125 কিলোমিটাৰ তললৈ। আৰু বিংশ শতিকাৰ আৰম্ভণিতে প্লেট টেকটনিক টেকনিক আৱিষ্কাৰৰ পিছতহে ইয়াৰ চিনাক্তকৰণ হৈছে, আৰু যিটো কোৰাণে আজিৰ পৰা 1400 বছৰ আগতেই কৈ গৈছিল। তাৰপিছত ছেকেণ্ড হৈছে এক্সপেণ্ডিং দ্য ইউনিভাৰ্ছ, বিশ্ব ব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণ। বিশ্ব ব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ কথা কোৰাণে আজিৰ পৰা প্ৰায় 1400 বছৰ আগতে কৈছে। কোৰাণৰ সূৰা নম্বৰ 51 আয়াত নম্বৰ 47 উল্লেখ কৰা হৈছে, ৱাছ-ছামাআ বানাইনাহা বিআইদিন ওয়া ইন্না লামুছিউন। আমি শক্তিৰে আকাশ নিৰ্মাণ কৰিছোঁ, আৰু সঁচাকৈয়ে আমিয়ে ইয়াৰ সম্প্ৰসাৰণকাৰী। বন্ধুসকল, এই তথ্যটো কেৱল যোৱা শতিকাত জনা গৈছিল যে বিশ্ব ব্ৰহ্মাণ্ড নিৰন্তৰ বিস্তাৰিত হৈ আছে। বিখ্যাত পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিং তেওঁৰ কিতাপ দ্য ব্ৰিফ হিষ্টৰী অফ টাইম তাত লিখিছে, বিশ্ব ব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ আৱিষ্কাৰ বিংশ শতিকাৰ অন্যতম বৃহৎ বিপ্লৱ আছিল। তাৰপিছত হৈছে দ্য অচিয়ান, সাগৰ। সাগৰৰ বিষয়ে কোৰাণে আজিৰ পৰা 1400 বছৰ আগতে উল্লেখ কৰি কৈছে, কোৰাণত সূৰা নম্বৰ 24 আয়াত নম্বৰ 40 কল্পনাৰ আধাৰ কৰি ই আমাক গভীৰ কথাবোৰ জনাব বিচাৰে। কোৰাণত লিখা আছে, অথবা তাৰ অৱস্থা সেই ঘোৰ অন্ধকাৰৰ অনুৰূপ যি গভীৰ সাগৰক আবৃত কৰে, তৰংগৰ ওপৰত তৰংগ, তাৰে ওপৰত মেঘমালা, যি ঘোৰ অন্ধকাৰ, এটা স্তৰৰ ওপৰত আৰু এটা স্তৰ। সি যদি নিজৰ হাত এখন উলিয়ায়, তাকো সি প্ৰায় দেখা নাপায়, আৰু যাক আল্লাই নিজেই পোহৰলৈ নানে, সি কেতিয়াও পোহৰৰ ভাগ লভিব নোৱাৰে। বন্ধুসকল, সাধাৰণতে বুজা যায় যে সাগৰৰ তৰংগবোৰ সাগৰৰ ওপৰৰ পৃষ্ঠত চলাচল কৰে, যদিও সামুদ্ৰিক বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে তৰংগবোৰ কেৱল সাগৰৰ ওপৰৰ পৃষ্ঠত নহয়, ই তলতো বিদ্যমান। এই তৰংগবোৰ মানুহৰ বাবে দৃশ্যমান নহয়, কিন্তু কেৱল কোনো বিশেষ যন্ত্ৰৰ দ্বাৰাহে চিনাক্ত কৰিব পাৰি। বন্ধুসকল, কোৰাণে আমাক সাগৰৰ গভীৰতাৰ অন্ধকাৰৰ ওপৰেৰে দৌৰি থকা ঢৌ, আৰু ইয়াৰ ওপৰেৰে আৰু দৌৰি থকা ঢৌ, আৰু তাৰ তলত থকা ডাৱৰৰ বিষয়ে আমাক কৈছে। কেৱল সাগৰৰ ভিতৰৰ ঢৌৰ বিষয়ে যে কোৰাণ কয় এইবাবে প্ৰশংসনীয় সেয়া নহয়, বৰঞ্চ ইয়াৰ কাৰণ এইটোও যে ই সাগৰৰ গভীৰতাৰ অন্ধকাৰকো বৰ্ণনা কৰে। বন্ধুসকল, আনকি আজিৰ সময়তে মানুহে আধুনিক সঁজুলি ব্যৱহাৰ নকৰাকৈ কেৱল 70 মিটাৰ গভীৰতালৈ তালৈকে যাব পাৰে, যলৈকে নিশ্চিতভাৱে কিছু পোহৰ থাকে। কিন্তু যদি আমি 1000 মিটাৰ তলৰ কথা কওঁ, তেন্তে তাত সম্পূৰ্ণ অন্ধকাৰ আৰু অন্ধকাৰ। প্ৰায় আজিৰ পৰা 1400 বছৰ আগতে এই সকলোবোৰ বিচাৰি উলিওৱাটো কেনেকৈ সম্ভৱ আছিল, ই নিজেই এটা ৰহস্য। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো, আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, আৰু কমেণ্টত জনাব আমাৰ কামবোৰ কেনেকুৱা হৈ আছে। ধন্যবাদ।